পূৰ্ণিমাৰ জোনাক নিশা জোনৰ মুখখনলৈ বাৰে বাৰে চাই নীলা চিয়াহীৰে ভৰাই তুলিছিলা উকা কাগজৰ বুকুত নিভাঁজ শব্দবোৰ। তোমাৰ বাৰু মনত আছেনে? মই যে প্ৰশ্ন কৰিছিলোঁ, কবিতা এটা বাৰু কেনেকৈ সৃষ্টি হয়? দৃষ্টান্তত তুমি যে কৈছিলা, মনত খুন্দিয়াই থকা শব্দৰ পংক্তি বিশেষে হয়তো কেতিয়াবা তাৰেই ৰূপ লয়। নিস্তব্ধ সময়ত অনিচ্ছা সত্ত্বেও তোমাক যে এটি গীতৰ কলি শুনাইছিলোঁ। গীটাৰৰ কম্পন স্তব্ধ নহওঁতেই পুলকিত হৈ ইখত হাঁহিৰে যে কৈছিলা, গান কিন্তু ভাল গোৱা তুমি। চন্দ্ৰ মল্লিকাৰ দৰে তোমাৰ হাঁহিটিত দুগুণে উজ্বলিছিল তোমাৰ মুখমণ্ডল। চাই ৰ'লো বহুপৰ, নাজানো এয়া ভাল লগা আছিল নে ভাল পোৱা। উভতি অহাৰ সময়ত উপহাৰ দিয়া কবিতাটি আজৰি পালেই আওৰাওঁ। বিচাৰি পাওঁ হাঁহি আৰু শব্দ তৰংগক, জোনাক আৰু মধুৰ ক্ষণবোৰক।